অ বিমল। বিকাশ ইয়াতে বহি বহি কি কৰি আছ ঐ? কিডালনো কৰিবি এনেই বহি আছো ইয়াতে। কিবা কাম বন পালি নে নাই? নে তোৰ সেই ইণ্টাৰভিউডালতে মাথাডাল মাৰি ফুৰিছ? তাতে লাগি আছো আৰু কিনো জানো হৈছে, একো উপায় নাইকিয়া হৈছে আৰু। তাকেহে পাই। পিছে তোৰ কচোন কি হ'ল? কিডাল হ'ব আৰু শুনি পিনে মিলাবই পৰা নাই অ। এই ইংৰাজীডাল নাজানিলে কোনো কামতেই বোলে চান্স নাই। কি হ'ব জানো পাই। এৰা মোৰো সেই একে অৱস্থা। কিনো কৰো জানো পাই, একো ভাবি পোৱা নাই তো। এটা কাম কৰো নহ'লে বৈ। কি কাম? সৰুকেই কিবা এটা বেপাৰকে কৰো নহ'লে। কি বেপাৰ কৰিবি আজিৰ দিনত? পইচাটো বহুত লাগিব, পইচা আছে জানো? সেইটোৱেইটো ডাঙৰ বস্তু নাই। দুখীয়া হৈ জীৱন লোৱাটোৱেই ডাঙৰ কেনা লাগিলেও। এটা কথা বুজিছ, দুখীয়া হোৱাত ভুল নাই, কিন্তু আমি আমাৰ নিজৰ কাৰণে আমি দুখীয়া। কিবা এটা হ'লেওতো সৰু সুৰাকে কাম এটা কৰিব লাগিবতো ন। ক'লোৱে দেখোন পইচা নাই, কিডাল নকৰিবি আৰু। এই চন পৰি থকা মাটিডৰাকে লৈ খেতিকে কৰো নহয় ব'ল। আজিৰ দিনত খেতি কৰি চলিব জানো পাৰিবি? কেলে খেতি কৰি বাচিব নোৱাৰি? আজিৰ দিনত বাহিৰৰ পৰা অহা মানুহে আমাৰ ইয়াত কিমান ধৰণৰ খেতি কৰি নিজৰ জীৱিকাৰ পথ বাছি লৈছে। আমি কিয় নোৱাৰিম? আমিওতো পাৰিম চেষ্টা কৰিলে। কথাটো পিছে নোহোৱা নহয়, আজিৰ দিনত ইমান পঢ়া শুনা কৰি খেতি কৰিবলৈ কিবা লাজে লাগে দেখোন। আমাৰ চামটোৰ সেইটোৱে প্ৰব্লেম, খেতি কৰিবলৈ লাজ পাওঁ। ইমান কোনো কথা আমি ভাবি নাচাওঁ যে খেতিটোৱেই আমাৰ গৌৰৱ, আমাৰ স্বাভিমান। আৰু ইয়াক লৈ যে আমি জীৱিকাৰ পথ বাচিব পাৰোঁ, এইটো কথা আমি কিয় বুজি নাপাওঁ? সেই কাৰণটো আমি মুখা পিন্ধি আছোঁ আজি দুখীয়া। ভাল কথাই কৈছ দে, ব'ল চাওঁ এইবাৰ খেতিতে লাগি চাওঁ কি হয়। ব'ল ব'ল, আমাৰ পিছফালৰ মাটিডৰা আৰু তহঁতৰ পিছফালৰ মাটিখিনি অলপ চাই লওঁগৈ, এইবাৰ খেতিতেই লাগো। অঁ ব'ল ব'ল যাওঁ ব'ল।